আনে কষ্টত থাকিলে তেওঁলোকে সুখ অনুভৱ কৰে কেনেকৈ আনক তল পেলাব কেনেকৈ আনক কষ্ট দিব কেনেকৈ আনক সৰু দেখুৱাব আজি ঈৰ্ষাপৰায়ণ মানুহৰ বিষয়ে কম ঈৰ্ষাপৰায়ণ মানুহে কেতিয়াও অন্তৰৰ পৰা সুখী হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ সুখ নিজৰ সফলতাত নহয় আনৰ ব্যৰ্থতাত নিৰ্ভৰ কৰে আনে কষ্টত থাকিলে তেওঁলোকে সুখ অনুভৱ কৰে কেনেকৈ আনক তল পেলাব কেনেকৈ আনক কষ্ট দিব কেনেকৈ আনক সৰু দেখুৱাব কেনেকৈ আনক ভুল ধৰিব সেই সুযোগ বিচাৰি বিচাৰি নিজৰ মন মগজু নিজেই নষ্ট কৰে আনৰ সুখ দেখি যিসকল মানুহে ভিতৰি ভিতৰি জ্বলি থাকে সিহঁতে হয়তো সাময়িকভাৱে আনক কষ্ট দিব পাৰে হয় কিন্তু শেষত নিজৰ মনৰ শান্তিখিনি নিজেই নষ্ট কৰে ঈৰ্ষা হৈছে এনেকুৱা একোৰা জুই যিয়ে আনক নহয় বৰঞ্চ নিজৰ ভিতৰখনেই জ্বলাই শেষ কৰি পেলায় আনৰ সুখ সহ্য কৰিব নোৱাৰা মানসিকতাই তেনে লোকক ধীৰে ধীৰে নেতিবাচক আৰু অসন্তুষ্ট কৰি তোলে কিন্তু জীৱনৰ সত্য এইটো যে আনক দুখ দিয়া কথা চিন্তা কৰিলে এদিন তাৰ প্ৰভাৱ নিজৰ জীৱনতো পৰে সেয়েহে আনক লৈ জ্বলাৰ সলনি নিজৰ লক্ষ্য নিজৰ উন্নতি আৰু নিজৰ শান্তিৰ ওপৰত মন দিয়ক কাৰণ প্ৰতিজন মানুহৰ ভাগ্য সময় আৰু পথ বেলেগ বেলেগ আনক টানি নমাই নহয় তাৰ পৰিৱৰ্তে নিজে নিজৰ উন্নতিৰ কথা চিন্তা কৰি আগবাঢ়িলেহে জীৱন সুন্দৰ হয় কিয়নো ঈৰ্ষাই নিজৰেই অনিষ্ট কৰে নিজকেই ডিপ্ৰেছ কৰে ঈৰ্ষা মুখেদি প্ৰকাশ নকৰিলেও ব্যৱহাৰত প্ৰকাশ পায়